নিউ ভোটাৰ আইডিৰ কাৰণে অনলাইনত আবেদন আৰম্ভ হৈ গৈছে। যদি আপোনাৰ বয়স 18 হৈ গৈছে তেনেহ'লে কিন্তু আপোনালোকে নিউ ভোটাৰ আইডিৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব অনলাইনত আৰু ফৰ্ম কোনটো হয় আৰু আবেদন কৰিবলৈ হ'লে আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মই আপোনালোকৰ কাৰণে সদায় নিউ নিউ ভিডিঅ' আনি থাকোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব NBSP। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনটোৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। আৰু যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনাৰ মোবাইলটো ফাৰ্ষ্ট আপোনালোকে ডেস্কটপ ছাইড কৰি ল'ব। আপোনালোকে ফাৰ্ষ্ট NBSP অফিচিয়েল অপশ্যনত আহি যাব। ইয়াত চাব ফাৰ্ষ্ট তলত দি আছে লগ ইন ৰেজিষ্টাৰ। আপোনালোকে ফাৰ্ষ্ট সেইটোৰ ওপৰত ক্লিক কৰিব লগ ইন ৰেজিষ্টাৰ। এতিয়া এইটো পেজ খোল খাই যাব এনেকুৱাকৈ। ইয়াত ফাৰ্ষ্ট দি আছে ইউজাৰ আই ডি আৰু পাছৱাৰ্ড। আপোনালোকে কিন্তু ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাব লাগিব। ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো কেনেকৈ বনাব মই আপোনালোক দেখুৱাই দি আছোঁ। তলত চাব দিয়া আছে ডু হেভ একাউণ্ট ৰেজিষ্টাৰ এজ এ নিউ ইউজাৰ। আপোনালোকে ফাৰ্ষ্ট সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ খোল খাই যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আপোনাৰ মোবাইল নম্বৰ সেইটো ঘৰত বহাই দিব, কেপচাটো সেইটো ঘৰত বহাই দিব, চেণ্ড OTP ক্লিক কৰিব। আপোনালোকে OTPটো বহাই দি আপোনালোকে ইয়াত এটা পাছৱাৰ্ড বনাই ল'ব। যদি আপোনালোকে পাছৱাৰ্ডটো আৰু ইউজাৰ আই ডিটো বনাব নোৱাৰে মোক কমেণ্টত কৈ দিব। মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম যে আপোনালোকে ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো কেনেকৈ বনাব। আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাই ল'ব। ইয়াত চাব ফাৰ্ষ্ট আপোনাৰ ইউজাৰ আই ডি সেইটো ঘৰত বহাই দিব, পাছৱাৰ্ডটো সেইটো ঘৰত বহাই দিব, কেপচাটো সেইটো ঘৰত বহাই দিব। এতিয়া আপোনালোকে লগ ইনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ খোল খাই যাব এনেকুৱাকৈ। যিহেতু আপোনালোকে নিউ ভোটাৰ আইডিৰ কাৰণে অনলাইনত আবেদন কৰিব। ইয়াত চাব যিটো 1 নম্বৰত অপশ্যন দিয়া আছে আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব ফ্ৰেছ এমপ্লয়মেণ্ট। আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ খোল খাই যাব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট যিটো দি আছে 1 নম্বৰত আই ৰেচিডেণ্ট ইন ইণ্ডিয়া। আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দি দিব। ইয়াত চাব দি আছে ষ্টেট, যিটো আপোনাৰ ষ্টেটৰ নাম হয় আপোনালোকে সেইটো ইয়াত চাই চিলেক্ট কৰি ল'ব। এতিয়া এইটো পেজ খোল খাই যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে আপোনালোকে সেইটো ইয়াত চাই চিলেক্ট কৰি ল'ব। ইয়াত চাব তলত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াত অলৰেডি আহি যাব। ইয়াত আৰু বা যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে আপোনালোকে সেইটো ইয়াত চিলেক্ট কৰি ল'ব। ইয়াত চাব হাউচ নম্বৰ, যিটো আপোনাৰ হাউচ নম্বৰ আছে আপোনাৰ হাউচ নম্বৰটো সেইটো ঘৰত বহাই দিব। এইটো কিন্তু অলৰেডি এছামিছত আহি যাব এইফালত। এতিয়া ইয়াত চাব দিয়া আছে ষ্ট্ৰীট এৰিয়া, যিটো আপোনাৰ এৰিয়াৰ নাম হয় আপোনালোকে ইয়াত টাইপ কৰি দি দিব। ইয়াত চাব দিয়া আছে ভিলেজৰ নাম, যিটো আপোনাৰ ভিলেজৰ নাম আছে বা যিটো আপোনাৰ গাঁৱৰ নাম আছে আপোনালোকে সেইটো ইয়াত দি দিব। ইয়াত চাব পোষ্ট অফিচ, যিটো আপোনাৰ পোষ্ট অফিচৰ নাম আছে আপোনালোকে সেইটো ইয়াত বহাই দিব। ইয়াত চাব দিয়া আছে পিনক'ড, যিটো আপোনাৰ পোষ্ট অফিচৰ পিনক'ডটো আছে পোষ্ট অফিচৰ পিনক'ডটো সেইটো ঘৰত বহাই দিব। তলত চাব দিয়া আছে ডেট, আপোনালোকে কিমান দিনৰ পৰা বা কিমান চনৰ পৰা আপোনালোকে সেইটো গাঁৱত ৰখি আছে আপোনালোকে সেইটো ডেট এইটো ঘৰত বহাই দিব। ইয়াত কিন্তু অলৰেডি এছামিছত আহি যাব। যদি এছামিছত নাহে ইয়াত চাব দিয়া আছে কীবৰ্ড, আপোনালোকে কীবৰ্ডত ক্লিক কৰি আপোনালোকে ইয়াত এছামিছত টাইপ কৰি দি দিব। ইয়াত কিন্তু অলৰেডি এছামিছত আহি যায়, কিছুমান আখৰ ভুল হৈ যায় সেইকাৰণে ইয়াত কীবৰ্ড দিয়া আছে। আপোনালোকে সেইবিলাক কাটি সেইবিলাক সকলো ঠিক কৰি দি দিব। ইয়াত ইংলিছত নাম লিখিব, ইয়াত এছামিছত আহি যাব। এতিয়া আপোনালোকে ইয়াত ডেটটো বহাই দিব। ইয়াত তলত চাব দিয়া আছে এড্ৰেছ প্ৰুফ। এতিয়া আপোনালোকে ফাৰ্ষ্ট কি এড্ৰেছ দিব বিচাৰে আপোনালোকে এইটো ছেট কৰি ল'ব। আধাৰ কাৰ্ড, পেন কাৰ্ড, যি বাৰ্থ চাৰ্টিফিকেট, যি আপোনাৰ ডকুমেণ্ট আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে ব্ৰাউজাৰ, আপোনালোকে ব্ৰাউজাৰত ক্লিক কৰিব। আপোনালোকে যিটো ডকুমেণ্ট ছিলেক্ট কৰি লৈছে আপোনালোকে সেইটো ডকুমেণ্ট ইয়াত PDF বা ফটো তুলি ইয়াত আপলোড দি দিব। ফটোটো কিন্তু 2 MBৰ তলত হ'ব লাগিব, নহ'লে কিন্তু ইয়াত ফটোটো আপলোড নহ'ব। ইয়াত চাব দিয়া আছে ফেমিলি এপিক নম্বৰ, আপোনাৰ ফেমিলিৰ
এপিক নম্বৰ ইয়াত বহাই দিব পাৰে নিদিব পাৰে ষ্টাৰ মাৰ্ক দিয়া নাই। এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। এতিয়া আৰু এটা ফৰ্ম ইয়াত খোল খাই যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ডেট অফ বাৰ্থ, যিটো আপোনাৰ ডেট অফ বাৰ্থ আছে আপোনালোকে সেইটো ইয়াত বহাই দিব, কিমান দিন কিমান মান্থ কিমান ইয়াৰ। ফাৰ্ষ্ট ডেট অফ বাৰ্থ। 2 নম্বৰ ইয়াত চাব দিয়া আছে ভিলেজ, যিটো আপোনাৰ ভিলেজৰ নাম আছে ইয়াত লিখি দিব। ইয়াত চাব দিয়া আছে ষ্টেট, যিটো আপোনাৰ ষ্টেটৰ নাম হয় আপোনালোকে সেইটোকে ছিলেক্ট কৰি ল'ব। তাৰপিছত ডিষ্ট্ৰিক্ট, যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে আপোনালোকে সেইটোকে ছিলেক্ট কৰি ল'ব। ইয়াত চাব দিয়া আছে টাইপ অফ ডকুমেণ্ট, আপোনালোকে এতিয়া 2 নম্বৰত কি ডকুমেণ্ট দিব বিচাৰে আপোনালোকে সেইটোকে ছিলেক্ট কৰি ল'ব। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, আপোনালোকে যি ডকুমেণ্ট দিব বিচাৰে আপোনালোকে সেইটোকে ছিলেক্ট কৰি ল'ব। এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। এতিয়া আহি যাব আপোনাৰ ইয়াত মেইন কামটো। ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট নাম লাষ্ট নাম। ইয়াত আপোনাৰ ফাৰ্ষ্ট নামটো সেইটো ঘৰত বহাই দিব, লাষ্ট নামটো সেইটো ঘৰত বহাই দিব। এতিয়া আহি যাব ইয়াত আপোনাৰ জেণ্ডাৰ, যিটো আপোনাৰ জেণ্ডাৰ হয় মেল ফিমেল আপোনালোকে সেইটো ইয়াত ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আহি যাব ৰিলেশ্যন। এতিয়া আপোনালোকে আপোনাৰ ফাদাৰ বা হাজবেণ্ডৰ যি নাম দিব বিচাৰে আপোনাৰ ৰিলেশ্যনত যি হয় আপোনালোকে সেইটোকে ছিলেক্ট কৰি ল'ব। ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট নাম লাষ্ট নাম, আপোনালোকে ফাৰ্ষ্ট নাম লাষ্ট নাম বহাই দিব। ইয়াত কিন্তু অলৰেডি এছএমএছত আহি যাব। যদি এছএমএছত নিমিলে ইয়াত চাব কীবৰ্ডত দিয়া আছে, আপোনালোকে কীবৰ্ডত ক্লিক কৰি ইয়াত আপোনালোকে এছএমএছত নামটো টাইপ কৰি দি দিব। ইয়াত চাব কীবৰ্ড দিয়া আছে, আপোনালোকে কীবৰ্ডত ক্লিক কৰিব, আপোনালোকে ইয়াত নামটো এছএমএছত টাইপ কৰি দি দিব। ইয়াত সেম প্ৰচেছ, ফাৰ্ষ্ট আপোনাৰ নামটো সেইটো ঘৰত বহাই দিব। 2 নম্বৰ যিটো আপোনাৰ ৰিলেশ্যন আছে ফাদাৰ বা হাজবেণ্ড নামটো সেইটো ঘৰত বহাই দিব। ইয়াত চাব দিয়া আছে ইয়ৰ ফটো। এতিয়া আপোনালোকে ইয়াত এটা ফটো আপলোড দিব লাগিব। এতিয়া আপোনালোকে ইয়াত ফটোটো কেনেকৈ আপলোড দিব লাগিব মই আপোনালোক দেখুৱাই দি আছোঁ। যিটো আগৰ ৱেবছাইট আছিল সেইটো কিন্তু নিউ ৱেবছাইট হয়, সেইটো কিন্তু আপডেট ৱেবছাইট। ইয়াত কিন্তু ফটোটো আপোনালোকে ইয়াত এনেকুৱাকৈ আপলোড দিব লাগিব। ইয়াত চাই ল'ব, আপোনালোকে ইয়াত ফাৰ্ষ্ট ফটোটো লৈ ল'ব। যদি আপোনালোকে মোবাইলত কৰি আছে আপোনালোকে এইটো ফটো ইয়াৰ পৰা জুম কৰি ল'ব। যদি আপোনালোকে ডেস্কটপত কৰি আছে তেতিয়াহ'লে এই ফটোটো আপোনালোকে ইয়াত জুম কৰি, ইয়াত চাব এটা বক্স দিয়া আছে আপোনালোকে সেইটো বক্সৰ ভিতৰত কিন্তু এই ফটোটো ইয়াত জুম কৰি লৈ আহিব লাগিব। ইয়াত চাব ইয়াত এটা বক্স দিয়া আছে, আপোনালোকে এইটো যিটো ফটো দিয়া আছে সেইটো ফটো ইয়াত আপোনালোকে চাইজ কৰি ইয়াত জুম কৰি লৈ আহি ইয়াত আপোনালোকে দিব লাগিব। ইয়াত চাব আপোনালোকে ফটো জুম কৰিব আৰু জুম কৰিব, একেবাৰে আপোনালোকে ছোট কৰিব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ক্ৰপ, আপোনালোকে এতিয়া ক্ৰপৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ফটো ইয়াত ফাৰ্ষ্ট চাইজটো হ'ব, আপোনালোকে ইয়াত ছেভৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত চাব ফটো ইয়াত আপলোড হৈ গৈছে, আপোনালোকে কিন্তু ফটোটো ইয়াত এনেকুৱাকৈ আপলোড দি দিব। এতিয়া ইয়াত চাব দিয়া আছে নেক্সট। এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। এতিয়া ইয়াত আৰু এটা ফৰ্ম খোল খাই যাব এনেকুৱাকৈ। এতিয়া ইয়াত চাব ইমেইল আইডি, মোবাইল নম্বৰ, আপোনালোকে ইয়াত জাষ্ট মোবাইল নম্বৰটো বহাই দিব। যদি আপোনাৰ ইমেইল আইডি আছে ইয়াত দিব, নহ'লে নিদিব। ইয়াত আপোনালোকে জাষ্ট ইয়াত মোবাইল নম্বৰটো বহাই দিব। ইয়াত যিবিলাক ইয়াত বক্স দিয়া আছে ওপৰত আপোনালোকে ওপৰত এটা বক্সতো টিপ মাৰ্ক দিব নালাগে, আপোনালোকে জাষ্ট মোবাইল নম্বৰটো সেইটো ঘৰত বহাই দিব। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে নেক্সট। এতিয়া আপোনালোকে নেক্সটৰ ওপৰত ক্লিক কৰিব। নেক্সটৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াত কিন্তু আৰু এটা ফৰ্ম খোল খাই যাব, সেইটো হৈছে লাষ্ট ফৰ্ম। ইয়াত চাব দিয়া আছে প্লেচ, যিটো আপোনাৰ প্লেচৰ নাম আছে আপোনাৰ প্লেচৰ নামটো আপোনালোকে জাষ্ট সেইটো ঘৰত বহাই দিব। প্লেচৰ নামটো বহাই দি ইয়াত চাব দিয়া আছে নেক্সটত ক্লিক কৰিব। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ ওচৰত ফৰ্মটো খোল খাই যাব এনেকুৱাকৈ। আপোনালোকে এবাৰ চাই ল'ব যে সকলো ঠিকে আছেনে নাই, আপোনাৰ ঘৰ নম্বৰ, নাম, এড্ৰেছ। ইয়াত চাব আপোনাৰ ফটো সকলো ঠিকে আছেনে নাই। যদি সকলো ঠিকে আছে আপোনালোকে সেইটো পিন কৰি, যদি কাষ্টমাৰৰ হয় আপোনালোকে সেইটো পিন কৰি দি দিব, আৰু যদি আপোনাৰ নিজৰ হয় আপোনালোকে সেইটো পিন কৰিব নালাগে, সেইটো আপোনালোকে ছেভ কৰি ৰাখি দিব। এতিয়া ইয়াত চাব আপোনালোকে ছেটিংৰ ওপৰত ক্লিক কৰিব। এইটো হৈছে আপোনাৰ ৰেফাৰেন্স নম্বৰ। ইয়াত চাব আপোনাৰ ৰেফাৰেন্স নম্বৰ আহি গৈছে। আপোনাৰ ভোটাৰ আইডি কাৰ্ড কিন্তু
সম্পূৰ্ণ এপ্লাই হৈ গৈছে। এতিয়া কিন্তু আপোনালোকে ভিডিঅ'টো ভেৰিফাই কৰিব, তেতিয়া কিন্তু আপোনালোকে ভোটাৰ আই ডি কাৰ্ডটো লাভ কৰিব। এনেকুৱাকৈ আপোনালোকে নিজে আপোনাৰ মোবাইলত বা ডেস্কটপত ভোটাৰ আই ডি কাৰ্ডটো এপ্লাই কৰক।